আৰে মা তুমি ইয়াত কি তোমাৰ মা এনেকে? তুমি ইয়াত এনেকে কি কৰি আছে কোন তোমাৰ মা? এইবোৰ কি কৈছা মা? তোমালোকৰ ধনী মানুহবিলাকে আমাৰ ভিক্ষাৰীবিলাকৰ লগত ধেমালি কৰিবলৈ আহিছা। প্ৰীতম, এইবোৰ কি হৈছে? কেনেকে ইয়াত তোমাৰ মা হ'ব পাৰে? ৰবা ৰবা তুমি মোক অলপমান টাইম দিয়া, মই তোমাক সকলোখিনি কথা কৈ আছো। অকণমান টাইম দিয়া, মই চব ক্লিয়াৰ কৰি দিম। মা বলক বলক, আপুনি এতিয়া মোৰ লগত বলক। আৰু ইয়াত এনেকে কিয় আছে আপুনি? আৰু মা ব'লা এতিয়া আমি ঘৰত যাওঁ। মা মা বুলি যে কৈ আছা, মই কাৰো মা নহয়, যোৱা তোমালোকে ইয়াৰ পৰা। আৰে কি কৈ আছে আপুনি এইবোৰ? আৰু আপুনি মোৰ মা হয়, আৰু মই আজি ইমানখিনি হ'ব পাৰিছোঁ আপোনাৰ বাবে। বলক আপুনি মোৰ লগত বলক, ইয়াত এনেকে থাকিব নালাগে। আৰু আপোনাৰ এনেকুৱা অৱস্থা কেনেকে হ'ল মোক কওক, সকলোবোৰ কথা কওক আপুনি। তোমাৰতো মা ঢুকাইছিলে বুলি কৈছিলা, কি এইবিলাক? মই তোমাক চব কথা বুজাই আছো, মই তোমাক কৈছো অলপ টাইম দিয়া মোক। আৰু মা আপোনাৰ এনেকুৱা অৱস্থা কিয় হ'ল? আৰু আপোনাৰ ল'ৰা কৰণ সি ক'ত আছে? আৰু আপোনাৰতো ইমান ডাঙৰ ঘৰ আছিলে, আৰু ইয়াত এনেকে কিয় আছেহি আপুনি? মা আপুনি মোক কথাবোৰ ক'বনে? আপোনাৰতো কিবা এটা নহয় কিবা এটা কাৰণ আছে, নহ'লে আপুনি ইয়াত এনেকে কেতিয়াও ভিক্ষা খুজি নাথাকে। যদি বেয়া নাপায় আপুনি মোক কথাখিনি কওক। তাৰ নাম আৰু নলবা, সি বিয়া পাতি মোক ঘৰৰ পৰা উলিয়াই দিলে। মই কি কৰা নাছিলো তাৰ কাৰণে, এতিয়া সি বিয়া পাতি মোক ঘৰৰ পৰা খেদি দিলে। সি এজনী ছোৱালীৰ কথা শুনি সি নিজৰ মাকক বিশ্বাস নকৰিলে। মা যি হ'ল হ'ল, আপুনি সেইবোৰ দুখ কৰি নাথাকিব। ময়োতো আপোনাৰ ল'ৰা লিখীয়া। বলক আপুনি মোৰ লগত বলক, আমাৰ ঘৰতে থাকিব। আৰু এয়া আপোনাৰ বোৱাৰী, এইও আপোনাক নিজৰ মাৰ দৰে মৰম কৰিব। যদি আপুনি বেয়া নাপায় আমাৰ লগত বলক। নাই নাই, মই নাযাওঁ, মই তোমালোকৰ বুজা হ'ব নোৱাৰো। মা তোমাক বুজা হ'বলৈ কোৱা নাই আমি। আৰু এটা কথা মনত ৰাখিব, কোনো মাক ল'ৰাৰ বাবে বুজা নহয়। এটা কাম কৰা, মাক তুমি লৈ আহা। মা বলক, আপুনি সেইবোৰ বাদ দিয়ক, হৈ যোৱাবোৰ হৈ গ'ল। আমাৰো মা নাই, আপোনাক মাৰ ওপৰত পাইছো, আমি বহুত সুখী। বলক চিন্তা নকৰিব, বলক আমাৰ ঘৰলৈ।